বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতি আমি আজি বৰপেটা ৰোড শাখা সত্ৰত হোলী গীতৰ আখৰা 4 দিনীয়াকৈ আমি আৰম্ভ কৰিছোঁ। আজিৰ পৰা আমাৰ চলি আছে আৰু এই 4 দিনে আমি হোলী গীতৰ আখৰা কৰিম। আৰু আচলতে পূৰ্ণিমাৰ ফাগুনৰ পূৰ্ণিমাৰ যিটো আমাৰ হোলী দেউল উৎসৱ হয়, কৃষ্ণই ৰাধাসকলৰ লগত যেনেকৈ ৰং খেলি মনৰ আনন্দত খেলিছিল, আমিও তেনেকৈ আঞ্চলিক মহিলা সমিতিসকলে আমি প্ৰতি 4 দিনে আমি ৰং খেলোঁ, হোলী গীত গাওঁ। আৰু এইবাৰো আমি শাখা সত্ৰত আহি এয়া আমাৰ হোলী গীত আখৰা আৰম্ভ কৰিছোঁ। ধন্যবাদ। আপুনি আমাৰ ৰেকৰ্ডিং কৰিবলৈ অহাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আমি বৰপেটা সত্ৰৰ কেন্দ্ৰ কৰি যিহেতু গোটেই অসমৰ ভিতৰত বৰপেটা সত্ৰতে দৌল উৎসৱটো অতি গুৰুত্বপূৰ্ণ আৰু ইয়াত বৰপেটা সমাজখন মানে বহুত ৰং আৰু স্ফূৰ্তিৰে ইয়াক পালন কৰে। সেই সূত্ৰে আমি বৰপেটাৰ শাখা সত্ৰতো এইবাৰ বুলি নহয়, আমি প্ৰতিবাৰে দৌল উৎসৱ পালন কৰোঁ। আৰু দৌল উৎসৱ সাধাৰণতে 4 দিনীয়া হয় আৰু আমি প্ৰত্যেক 4 দিনতে আমি ইয়াত দৌল উৎসৱৰ কাৰণে হোলী গীত আমি পৰিৱেশন কৰোঁ আৰু আমি এইটো বহুত বছৰৰ পৰা কৰি আহিছোঁ। গান গাই থাকোঁতে এই দূৰৰ পৰা কৰিবি, এইখিনি পৰা কৰিবি।